নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব লগতে নিউজটো শ্বেয়াৰ কৰিব নাপাহৰিব। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ, বিগ ব্ৰেকিং নিউজ। উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিটলাৰী শাসন চলাইছে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে। লৈ আহিছোঁ এই বিশেষ খবৰ, বাতৰিটোলৈ মন কৰিব। উচ্ছেদৰ নামত ৰাজ্যত হিটলাৰী শাসন চলাইছে হিমন্ত চৰকাৰে। উচ্ছেদিত দুখীয়া মানুহবোৰ ক'ত থাকিব, উত্তৰ দিয়ক। মাটি বাৰী নথকা দৰিদ্ৰ জনতাক অন্যায় কৰিছে বিজেপিয়ে। গোৱালপাৰাত 4,000 মানুহক উচ্ছেদৰ নামত কেৱল হাৰাশাস্তি কৰিছে চৰকাৰে। ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা থকা মানুহক অন্যায় কৰি আছে চৰকাৰে। চকুৰ আগতেই দৰিদ্ৰ মানুহক অত্যাচাৰ চলাইছে। দৰিদ্ৰ মানুহক হাৰাশাস্তি কৰিলে কোনো শান্তিৰে থাকিব নোৱাৰে। এয়া অমানৱীয় নকৰক, যন্ত্ৰণা ভুগিছে উচ্ছেদিতই। গোৱালপাৰাত চৰকাৰৰ বিৰুদ্ধে গৰ্জনি উঠিছে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। বুজি পাব লাগে মানুহবিলাক ঘৰ ভাঙি আছে, খাৱাৰ ব্যৱস্থা আৰু ইয়াত এটা হিটলাৰী শাসন ব্যৱস্থা চলোৱা হৈছে। মানুহক ইলেকশ্যন কৰা হৈছে। 700 ফেমিলিৰ বেছি, প্ৰায় 4,000 ওপৰৰ মানুহক হিটলাৰী শাসন চলোৱা হৈছে। তেওঁলোকক খাদ্য বিতৰণ কৰিবলৈ দিয়া হোৱা নাই, তেওঁলোক চাবলৈ যাবলৈ দিয়া হোৱা নাই। এনেকুৱা বাংকাৰ লগোৱা হৈছে যে দুষ্কৃতিকাৰীহে ভিতৰত আছে। এইটো এটা আৰু ইলেকশ্যন কৰিলে কিন্তু মানুহখিনি ক'ত থাকিব? এই গৰীব জনসাধাৰণ, ভাৰত স্বাধীনৰ আগৰ পৰা থকা মানুহ ইয়াত অন্তৰ্ভুক্ত আছে। এইটো এটা অমানৱীয় পৰিচয়, হিটলাৰী শাসনৰ নমুনা। ইয়াৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ লেজিসলেচাৰ পাৰ্টীয়ে অনাগত সময়ত সদায় মাত মাতি যাব। আৰু এইটো যিটো আপোনালোকৰ সন্মুখত দেখা গৈছে, ইলেকশ্যন হৈছে, এই মানুহবিলাক বছৰ বছৰ ধৰি আছে। এই মানুহবিলাক কেনেকৈ জীয়াই থাকিব? গৰীব জনসাধাৰণৰ তেওঁলোকক ক'ৰবাত সংস্থাপন কৰিব লাগিছিল। গোৱালপাৰা জিলাত এনেকুৱা নহয় যে মাটি নাই। কোনোবা যিসকল আৰু তেওঁলোকৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড চব চেক কৰক। চেক কৰি প্ৰকৃত ভাৰতীয়, প্ৰকৃত অসমৰ নাগৰিকক তেওঁলোকে ন্যায় প্ৰদান কৰিব লাগিছিল। ইয়াত এটা সাংঘাতিক হিটলাৰী শাসনৰ এটা নমুনা দেখা গৈছে আৰু ইয়াৰ বিৰুদ্ধে আমি মাত মাতি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় মানুহক দিবই লাগিব। আজি যি অন্যায় চকুৰ আগতে মানুহখিনিক যিদৰে জলাঞ্জলি তেওঁলোকক অত্যাচাৰৰ সন্মুখীন কৰিছে, ইয়াত আমাৰ লোকেল MLA আছে, লোকেল MLAৰ কথাও তেওঁলোকে শুনা নাই। ইয়াৰ বিৰুদ্ধে আমি শান্ত নাথাকোঁ। আৰু এইটো এটা হিটলাৰৰ যি শাসন আছিল, চেম সেই শাসনৰ নমুনা ইয়াত দেখুওৱা হৈছে। গৰীব জনসাধাৰণক অত্যাচাৰ কৰিলে কোনোৱে শান্তিত থাকিব নোৱাৰে। ইয়াত গৰীব জনসাধাৰণ, নিষ্পেষিত জনসাধাৰণৰ, যাৰ মাটি নাই, বাৰী নাই, তাক এনেকুৱা অন্যায় অত্যাচাৰ কৰা হৈছে। ইয়াৰ বিৰুদ্ধে আমি বহি নাথাকোঁ। আৰু ইয়াত আমাৰ আপোনালোকে জানে, আমাৰ বিধায়ক ৰচিদ, তেওঁৰ আবেদন মৰ্মে আমাৰ অসম বিধায়িনী দল, অসম লিডাৰ অফ দ্য অপজিশ্যন, আমাৰ নৱনিৰ্বাচিত আমাৰ সভাপতি, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া, বিধায়িনী দল চিফ হুইপ, ৱৰ্কিং প্ৰেচিডেণ্ট আৰু আমাৰ লোকেল MLA, আপোনালোকে ইয়াক ভালকৈ চিনি পায়, ৰচিদক আমি সকলোৱে মিলি তাত এই হাছিলা বিলত যিখিনি মানুহ আছে, যিখিনি মানুহৰ লগত অন্যায় হৈছে, যিখিনি মানুহৰ লগত ন্যায় হোৱা নাই, আমাৰ দাবীটো কি আছিল? আমি মানুহখিনি কেনে আছে চাব যাব বিচাৰিছিলোঁ। কিছু অভিযোগ আমি পাইছোঁ, পানী দিব দিয়া নাই, খাদ্য দিয়া নাই। আৰু ইলেকশ্যন কৰিলে সদায় এটা ল এণ্ড অৰ্ডাৰ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যনৰ এটা দায়িত্ব থাকে, যিখিনি যদি সেইখিনি মানুহ ভাৰতীয়, সেইখিনি অসমৰ নাগৰিক, তেওঁলোকৰ কোনোবা ঠাইত যদি গৰীব মানুহ, তেওঁলোকৰ যদি ভোটাধিকাৰ আছে, তেওঁলোকৰ অল ডকুমেণ্টছ আছে, আধাৰ কাৰ্ড আছে, সেইখিনি মাজত ভাৰতীয় নাগৰিক হয়, ভাৰত স্বাধীনৰ সেই সময়ৰ আগৰ পৰা তাত থকা মানুহ আছে, সেইখিনি মানুহ যেতিয়া ইলেকশ্যন কৰিব, তেওঁলোকৰ কাৰণে উপযুক্ত ঠাই আমি নিৰ্বাচিত কৰিছোঁ নে নাই? তেওঁলোকৰ ব্যৱস্থা, মানুহক খাদ্য দিব লাগিব, মানুহক খোৱাৰ পৰা, জীয়াই থকাৰ পৰা, পানীৰ পৰা, এইবিলাকৰ পৰা কোনো সংবিধানে কেতিয়াও মানুহৰ অধিকাৰ কাঢ়ি লৈ যাব নোৱাৰে, কেতিয়াও নোৱাৰে।
আৰু ইয়াত এই আমি যিটো অন্যায় অভিযোগ পাইছোঁ যাৰ কাৰণে আমি আহিছিলোঁ আৰু তাত আপোনালোকৰ কেমেৰাই সকলো দেখা পাইছে কি হৈছে কি হোৱা নাই তেওঁলোকৰ ন্যায়ৰ কাৰণে আমি মাত মাতিছোঁ আমি মাত মাতি যাম আমি বিধায়ক ডাঙৰীয়াৰ লগত সকলো থিয় হৈ আছোঁ এই মানুহখিনিৰ লগত থিয় হৈ আছোঁ ডেপুটি কমিশ্যনাৰ চাহাবৰ লগত ইন ফ্ৰণ্ট অফ ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ আমি প্ৰায় 9জন বিধায়ক প্ৰায় আধা ঘণ্টা সময় আমি বহিলোঁ আমি কিছু ইছ্যুত কথা পাতিলোঁ যে ইয়াত যদি কোনোবা মানুহৰ লগত সঁচাকৈ ন্যায় ভংগ হৈছে তেওঁলোকক ন্যায় দিব লাগিব যদি কোনোবা মাটি নথকা মানুহৰ ইভেকশ্যন কৰাৰ ফলত ক্ষতিগ্ৰস্ত হয় তেওঁলোকক মাটি দিব লাগিব LSC বৰ্ডত তেওঁলোকে আবেদন আনিব থ্ৰু প্ৰপাৰ চেনেল তেওঁলোকক ব্যৱস্থা কৰিব লাগিব আৰু যিখিনি অন্যায় হৈছে তেওঁলোকৰ ন্যায় হ'ব লাগিব আৰু এনেকুৱা আমি স্মাৰক পত্ৰ অলৰেডি দিছোঁ আৰু ৰিচিভ কৰি কপিও লৈ আহিছোঁ আমি ৰাজ্যপাললৈ দিছোঁ ৰাষ্ট্ৰপতিলৈ দিছোঁ আৰু আমাৰ এটা আলোচনা চলি আছে আমাৰ মাজত আমি বিধায়ক দলে আলোচনা কৰি আছোঁ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ চিফ ছেক্ৰেটাৰী এইবিলাক চব আমি তেওঁলোকৰ হাতত হেণ্ডঅভাৰ কৰিছোঁ আৰু আমি কাক দিব পাৰি আমি এটা আলোচনা কৰি আছোঁ আমাৰ কথা এটাই ইয়াত কোনো ৰাজনীতি নাই মানুহ দুখত পৰিছে চাব লাগে মানুহ বিপদাগ্ৰস্ত হৈছে চাব লাগে বিলখন সৌন্দৰ্যবৰ্ধন হ'ব লাগে সেইটো হ'ব লাগে কাৰণে মানুহৰ পেট আৰু ভাত মুঠি মাৰি বুকুত গষ্ঠি কেনে এনেকুৱা কতোতো নাই বিলখনৰ সৌন্দৰ্যবৰ্ধন জনসাধাৰণে বিচাৰে ৰাইজে বিচাৰে আৰু আমি ল এণ্ড অৰ্ডাৰ খুব ভালদৰে থকাটো বিচাৰোঁ ভাৰতীয় জাতীয় কংগ্ৰেছে আমি বিধায়কসকলে সকলোৰে শান্তিৰে থকাটো বিচাৰোঁ আৰু বিশেষকৈ আমাৰ এটা আবেদন এতিয়া আমি ডেপুটি কমিশ্যনাৰ আৰু ছুপাৰিণ্টেণ্ডেণ্ট পুলিচ দুইজনৰ সন্মুখতে আমি আলোচনা কৰিলোঁ এই মানুহখিনি যাতে কোনোমতে দুখ নহয় লাঞ্ছনা নহয় যিখিনি হ'ল আৰু যিখিনি মানুহ ইয়াৰ পৰা গুচি গৈছে কিছুমানে ভয়ত গুচি গৈছে ত্ৰাসত গুচি গৈছে তাত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যেন বাংকাৰ একদম বাংকাৰ তাত জানি এতিয়া মানুহ একদম মানে তাত ফায়াৰিঙে কৰাব এনেকুৱা এটা পৰিৱেশ এইটোতো কোনো ডাঙৰ কথা নহয় মানুহক পানী দিব লাগিব মানুহ খাদ্য দিব লাগিব জীয়াই থাকিব দিব লাগিব বতাহ বৰষুণৰ পৰা বচাব লাগিব গতিকে এইবিলাক কথাৰ কাৰণে আমি আহিছোঁ আৰু অলপমান হিটলাৰী শাসনৰ যিটো ব্যৱস্থা হিটলাৰী শাসন এইটো নচলিব আৰু এইটো চলিবলৈ দিয়া নহ'ব ভাৰতীয় সংবিধানে প্ৰত্যেককে প্ৰটেকশ্যন দিয়ে জাতি জনগোষ্ঠী যি জাতি যি ধৰ্ম যি নহওক যোনে যি ৰাজনীতি নকৰে সেইটো পিছৰ কথা মানুহে খাদ্য পাব লাগিব মানুহে শান্তিত থাকিব লাগিব মানুহে জীয়াই থাকিব পাব লাগিব মানুহে বতাহ ল'ব পাৰিব লাগিব মানুহে এটা সুন্দৰ ব্যৱস্থাত জীয়াই থাকিব লাগিব ভাৰতীয় সংবিধানখন কিয় এইকাৰণে পুলিচ ডিপাৰ্টমেণ্ট কিয় ল এণ্ড অৰ্ডাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন কিয় পুলিচ ডিপাৰ্টমেণ্ট কিয় সৃষ্টি কৰা হৈছে আৰ্ম ফ'ৰ্চ কিয় সৃষ্টি কৰা হৈছে আজি আমি গোটেই ভাৰতবৰ্ষখনক চাৰিওফালে প্ৰটেক্ট কৰাৰ কাৰণে আৰু আজি অসমৰ শান্তি সুৰক্ষাৰ কাৰণে ল এণ্ড অৰ্ডাৰৰ কাৰণে পুলিচৰ ব্যৱস্থা আছে এই ব্যৱস্থা কাৰ হয় কোনে বনোৱা হয় আমিয়ে বনোৱা হয় আমাৰ আপোনালোকে জানে আমাৰ বিধায়ক ৰচিদ তেওঁৰ আবেদন মৰ্মে আমাৰ অসম বিধায়নী দল অসম লিডাৰ অফ দ্য অপজিশ্যন আমাৰ নৱনিৰ্বাচিত আমাৰ সভাপতি Audio Jungle.